হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি আমি ক'ত আহি আছোঁ? আজি আমি আহিছোঁ ন খোৱা পৰ্ব পালন কৰিবলৈ। আৰু আজি আমি আহিছোঁ আমাৰ ঘৰৰ ওচৰৰে এটা লোকেশ্যনত। আৰু গতিকে আহক আমি ন খোৱা আমি কেনেকৈ উদযাপন কৰিছোঁ চাওঁ। এইফালে মাছ লাগিছে, আমি মাছ চাবলৈ আহিছোঁ। কোনোবাই চাগে মাছ ধৰি পেলাই জাল পাতি থৈছিলে, তাতে লাগিছে মাছ চাবলৈ আহিছোঁ। হাতীও আহে, হাতী ইয়াত হাতী আহে ন, হয়নে? তথাপি ইমান ধুনীয়াকৈ আছে খেতিবোৰ। বাপৰে, ইমান ডাঙৰ মাছ ধৰো নেকি? হা হা ধৰো নেকি? দাঙি চাওঁ নেকি কিমান ডাঙৰ? কি হয়, পানী হুতে কৰিছে। মেইন লোকেশ্যনটোৰ পৰা আমি অলপ সময়ৰ কাৰণে আঁতৰি আহিছোঁ, যিহেতু অকল কাম কৰি থাকিলেই নহয়তো, অলপ ফটো চটো তুলিব লাগে। সেইকাৰণে ইমান ধুনীয়া জেগা যিহেতু কাৰণে নদীৰ পাৰত আমি অকণমান ফটো উঠিবৰ কাৰণে আঁতৰি আহিলোঁ। এইফালে দেখিছে সকলোতে খেতিয়ে, আৰু যিহেতু এতিয়া খেতিৰ ছিজন আৰু নদীৰ কাষৰ খেতিৰ কথাটো ক'বই নালাগে। আৰু বিশেষকৈ আমাৰ ধনশিৰি পাৰৰ খেতি সকলো প্ৰতিবাৰতে ভালেই হয়, আৰু চবফালে চকু ফুৰোৱালৈকে খেতিয়ে দেখা পোৱা গৈছে। আৰু আলু, সৰিয়হ ইত্যাদি বিভিন্ন ধৰণৰ লোকেশ্যনটোলৈ যাওঁ। আমাৰ ইয়াত নখৰ সকলো ৰাইজ আমাৰ ইয়াত আছে, আৰু কোনে কি কি কামত ব্যস্ত। এইফালে আমাৰ খুৰীসকলে ব্যস্ত হৈ আছে চব্জি কটাত, আৰু আনফালেনো কোনে কি কৰি আছে চাওঁ বলক। এইফালে বনি আছে হয়তো খাহী মাংস বনাই আছে, আৰু যিহেতু ন খোৱাত আজি খাহী মাংস ওলাব আৰু বেলেগ বহুত কিবা কিবি ওলাব। আপোনালোকে দেখাই দেখি পিছলৈ পলু ভাল বস্তু খাবা, বইল কৰি আছো। তাৰপিছত কোনেও খাই একদম উঠিব নোৱাৰা হ'ব, একদম টেষ্টি টেষ্টি পলু খাই। এইফালে কাটিছে চালাড, এইফালে বনাই আছে খাচি, এইফালে বনিছে দালি, এইফালে টেণ্ট ৰেডি হৈ আছে। হাঁহ বনাবলৈ আছে, এইফালে মাছ ফ্ৰাই কৰিবলৈ বাকী আছে, এইফালে আছে হাঁহ বাকী আছে। আমি খানা পিনা খাই উঠি আমি একাপ চাহ হাতত লৈছোঁ, আৰু চাহকাপ কিন্তু স্পেচিয়েল, কিয়নো বিমান দাক সকলোৱে চিনি পাইছে। এখেত হৈছে বিমান দা, আৰু তেখেত চাহগ্ৰস্ত কেঞ্চাৰ পেচেণ্টৰ কাৰণে এই চাহকাপ তৈয়াৰ কৰি দিয়ে, আৰু এই চাহকাপৰ সুবিধা পাই আমিও সোৱাদ ল'লোঁ। ভিডিঅ'টো আজিলৈ ইমানেই আছিলেই, ধন্যবাদ।